আৰ নিউজ চেনেল ফক্টছ ব্লগ কেইদিনমান আগতে আহিছিলোঁ গমে পাইছে অনিৰ্বাণ বাজাজত এতিয়া আৰু এবাৰ আহিছোঁ অনিৰ্বাণ বাজাজত আৰু এখন বাইক টেষ্ট ড্ৰাইভ এণ্ড ফুল ৰিভিউ দিবলৈ আপোনালোকৰ মাজত এয়া আমাৰ প্ৰাঞ্জল দা আছে প্ৰাঞ্জল দা ৰিভিউটো কৈ দিব কি পাৰফৰ্মেঞ্চ কি বাইকখনৰ ফিচাৰ্ছ নতুন আহিছে আপডেট এন চিৰিজৰ নতুন বাইক এইখন কম্পিটিটাৰ অফ MT-15 আমাৰ MT-15ৰ কম্পিটিটাৰ এইটো প্ৰাইচ আৰু এই পাৰফৰ্মেঞ্চৰ লগত তো এতিয়া আপোনালোকক ফুল ভিডিঅ'টো দেখাওঁ বলক বাজাজ শ্বৰুমত আহি গ'লোঁ ভিতৰত এতিয়া বহুত কেইখন বাইক আছে শ্বৰুম খোলাই নাই মই শ্বৰুমৰ ওচৰতে এখন দামৰ সেইকাৰণে সদায় মানে শ্বৰুমৰ লগতে থাকোঁ মানে এইটো কণ্টেণ্ট মোৰ এইটোৱে নহ'লে এইখন আপোনালোকে দেখিব পাৰিছে N250 এয়া দেখিব পাৰিছে এয়া প্ৰাঞ্জল দা অলপমান অফৰোডিং কৰি আহোঁ অলপ ট্ৰাই কৰোঁ কি ফিচাৰ্ছ আছে তিনিটা মুড আছে এইখন বাইকত তো এইখন বাইক এতিয়া লৈ যাই কিনে চাওঁ কেনেকুৱা ফিচাৰ্ছ মই পালচাৰ N250 লৈ আহিছোঁ এয়া ওপৰ বিলত গৈ আছোঁ প্ৰাঞ্জল দা আছে তো আমি এতিয়া অলপ লাহে যাই আছোঁ এতিয়া যাওঁ ফুল ৰিভিউটো আপোনাক দিম ভিডিঅ'ৰ কেনেকুৱা ফিচাৰ্ছ আৰু কিমান ষ্টপ স্পীড আৰু লগতে মাইলেজ বহুতো কিবা থাকে বাইকৰ তো আপোনালোকক দেখাম কেনেকুৱা তো এতিয়া অলপ ভাল এটা ভিউ ঠাইত অলপ ৰখি লওঁ বাইকখন দেখিব পাৰিছে কেনেকুৱা দেখিব পাৰিছে না ওপৰ বিলত আহি কেনে আপোনালোকক দেখাইছোঁ N250 বাজাজ N250 এয়া বাইকখন চাওক আপোনালোকে এয়া মই আপোনাক ভালকৈ দেখাই দি আছোঁ বাইকখন এইটো নতুনকৈ দিছে কি আপডেট আছে আপোনাৰ কি নতুন ফিচাৰ্ছ আছে তো বহুত কেইটা নতুন ফিচাৰ্ছ আহিছে এইখন বাইকত N250 তো সেইখনৰ ফুল টোটেল ডিটেইল দিব প্ৰাঞ্জল দাই আমাৰ তো প্ৰাঞ্জল দাই ক'ব প্ৰাঞ্জল দা এতিয়া কৈ দিব পাৰে আপোনালোকে নতুন বাইকখন কি আছে এইটো মিটাৰটো প্ৰথমতে মই দেখুৱাই দিছোঁ এইটো দেখা চাব এতিয়া মিটাৰটো দেখিব পাৰিছে আপোনালোকে ইয়াতে তিনিটা মুড আছে এই মিটাৰটোত আপোনাৰ প্ৰথম মুডটো দিব আপুনি কি ৰড হৈ আছে ডাবল প্লেছ যদি কৰে এনেকৈ এইটো ৰেইনত গুচি গ'ল ৰেইনটো দেখিব পাৰিছে ৰেইন আছে তাৰপিছত আপোনাৰ আৰু যদি ডাবল প্লেছ কৰে এনেকৈ অফ ৰ'ডত যায় এইটো নতুন পাৰফৰ্মেঞ্চ আহিছে মানে তিনিটা মুড দি দিছে ব্ৰেকিং চিষ্টেমত তো আপোনাৰ ডাবল চেনেল ABS ন তো এইটো ব্ৰেকিং চিষ্টেমত মানে এইটো নতুন আপডেট আহিছে নতুন আপডেট আহিছে ন দাদা আৰু লগতে ইয়াতে পাব আপোনালোকে এইটো চাৰ্জিং জেকপৰ এয়া চাৰ্জিং এডাপ্টাৰ আৰু লগতে এইটো E20 মানে এইটো তেলৰ টেংকিটো কিমান দাদা তেলৰ টেংকিটো আপোনাৰ চাব লাগিব 14-15 আছিলে পাইছে এইটো ডিজিটেল ফিচাৰ্ছ হয় ন এইটো ডিজিটেল ফিচাৰ্ছৰ এইটো আপোনালোকে দেখিব পাৰিছে এইটো ব্লুটুথ কানেক্ট কৰিব পাৰি আৰু লগতে কি মোড আছে দাদা ফোন আহিলে ইয়াতে ডিছপ্লে দেখিব পাব এটা নামটো দেখিব বা ফোন নম্বৰ দেখিব পাব আৰু নেভিগেশ্যনটো দেখাব মিছ কল থাকিলে মিছ কলটো হৈ থাকিব আৰু যদি আপোনাৰ মেছেজ আহিলে মেছেজটোও দেখাব এতিয়া মানে নটিফিকেশ্যন আহিব তাৰমানে আৰু যদি ফোন আহে তেতিয়া ৰিচিভ কৰিব পাৰিব ইয়াৰ পৰা ৰিচিভ কৰিব পাৰিব যদি হেডফোন থাকে তো গোটেইখিনি বস্তু ইয়াতে দিছে এইটো ৰেঞ্জত প্ৰাইচ ৰেঞ্জত কোনো এটা বাইকে দিব পৰা নাই কোনো এটা কোম্পানীয়ে দিব পৰা নাই তো কোনোবাই যদি ল'ব বিচাৰে তো আহিব পাৰে অনিৰ্বাণ বাজাজত N250 ধুনীয়া বাইক চলাই যাব বহুত ভাল লাগে অফ ৰ'ডিং কৰিবলৈ ভাল স্পৰ্ট মুড লাগিলে স্পৰ্ট মুড কৰিবলৈ ভাল চব ফালেদি সুবিধা আছে এখন বাইক তো আপোনালোকে আহিব অনিৰ্বাণ বাজাজত যদি স্পৰ্টছ বাইক ল'ব বিচাৰে তো প্ৰাঞ্জল দা এইটো ফুল স্পৰ্টছ হয় ন এইটো স্পৰ্টছ বাইক হয় মুড যিহেতু তিনিটা আছে অফ ৰ'ড অন ৰ'ড অফৰোড আপোনাৰ অফৰোড আছে ৰেইন আছে মাজত আৰু আপোনাৰ ৰড তাৰমানে ভাল ৰাস্তা হ'লে আপোনাৰ ৰডত চলাব লাগিব ৰেইন হ'লে যেতিয়া আপোনাৰ বতৰ বেয়া বা কিবা তেতিয়া হ'লে আপোনাৰ ৰেইন এইটো মুডত চলাব লাগিব ছেকেণ্ড থাৰ্ড 3 নম্বৰ আছে অফৰোড যেতিয়া আপোনাৰ বেয়া ৰাস্তা হয় চাপোজ আমি যেনেকুৱা ৰাস্তাত আহিছোঁ এইটো মানে একদম ভাল নহয় ৰাস্তা তেনেকুৱা হ'লে আপোনাৰ এইটো মুডত চলালে আপোনাৰ বেছি ভাল তাৰমানে ধৰক চকে জাম্পাৰবিলাক তেনেকুৱা হিচাপত কাম কৰিব তো এতিয়া দাদা গমে পাইছে এইখন বাইক কোনো কোম্পানী দিয়া নাই যে এইবিলাক ফিচাৰ্ছ দিয়া নাই তো এইটো ৰেঞ্জত মানে প্ৰাইচ ৰেঞ্জটো কিমান এইটো আমাৰ কিমান পৰা ষ্টাৰ্ট হ'ব আপোনাৰ এনেটো আপোনাৰ 186 মান আছে আপোনালোকে যদি N250 ল'ব বিচাৰে একদম প্ৰাইচটো ল'ব বিচাৰিলে ফাইনেন্সো হৈ যাব আমাৰ তাতে আৰু লগতে আপোনালোকে কেছতো ল'ব পাৰিব মাত্ৰ কিমান দাদা এইটো প্ৰাইচটো 155 এক্সৰুম 155 এক্সৰুম প্ৰাইচ অনিৰ্বাণ বাজাজত আহক তিনিখন ব্ৰাঞ্চ আছে গমে পাইছে মাটিয়া গোৱালপাৰা বাপুজী নগৰ তাৰপিছত আগিয়া মেইন চকতে আছে তো কোনোবাই ল'ব বিচাৰিলে আহিব পাৰে আৰু লোন মেলাও আৰম্ভ চলি আছে আমাৰ শ্বৰুমত 15 তাৰিখৰ পৰা চলি আছিলে তো আৰু আকৰ্ষণীয় উপহাৰ কুপনৰ খেলো চলি আছে তো আপোনালোকে যদি ল'ব বিচাৰে N215 তো সেইখন বাইক ল'ব বিচাৰিলে আহিব পাৰে অনিৰ্বাণ বাজাজত এই দেখিব পাৰিছে ফুলি স্পৰ্টছ মুড আৰু লাইটটো দেখিব পাৰিছে প্ৰজেক্টাৰ হেডলাইন আৰু কাপ লাইটবিলাক দেখিব পাৰিছে ফুলি LED লাইট আৰু চব বস্তুৱে যিবোৰ ল'ৰাবোৰে য়ংষ্টাৰ বোলে মানে লাগে দৰকাৰ এইবিলাক কোনো মডিফাই কৰিব নালাগে ফুল্লি মডিফাইড বাইক তো কোনোবাই যদি ল'ব বিচাৰে অনিৰ্বাণ বাজাজত আহিব আৰু লগতে মই ডিছক্ৰিপশ্যনেল নাম্বাৰটো দি দিম ফুল্লি মানে কণ্টেক্ট কৰিব পাৰিব আপোনালোকে আৰু মোৰ লেংগুৱেজটো অলপমান অসুবিধা হয় নিশ্চয় ঠিক আহিব আৰু এনেকুৱা বাইক ৰিভিউ ভিডিঅ' বহুত আহি থাকিব আৰু কোনোবা যদি বাজাজৰ বেলেগ বাইক ল'ব বিচাৰে অফাৰ চলি আছে আপোনাৰ যদি ল' ডাউন পে'মেণ্ট বহুত ল' ডাউন পে'মেণ্ট তো সেইটো ল'ব বিচাৰিলে অনিৰ্বাণ বাজাজত আহিব আপোনালোকে থেংক ইউ